মই নীলাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল নীলাদ্বীপ প্ৰমোদ মিলৰ অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আশা কৰোঁ আপোনালোক সকলোৰে ভালে নিশ্চয়। ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ চেনেলত আজিলৈকে কেৱল ব্লগ ভিডিঅ' এইবিলাকে দেখি আছিলে আৰু আজি সেইকাৰণে আমি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। এইটো এটা ৰেচিপি ভিডিঅ' আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু লগতে ৰেচিপিটো ট্ৰাই কৰি চাব এবাৰ ঘৰত কেনেকুৱা পালে কি কথা। চ' ফ্ৰেণ্ডছ, বলক এতিয়া আমি পাকঘৰলৈ যাওঁ আৰু আমাৰ ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চ' ফ্ৰেণ্ডছ, আমি আহি পাকঘৰ পাই গ'লোহি আৰু আজি যিটো ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আমি সেয়া হৈছে পোলাও ৰেচিপিটো। আৰু ৰেচিপিটোৰ কাৰণে কি বস্তু দৰকাৰ হ'ব সেইখিনি আপোনালোকক দেখাবলৈ লৈছোঁ এতিয়া। তেন্তে আহকচোন চাওঁ ইয়াৰ কাৰণে কি আমাক প্ৰয়োজন হয়। আৰু আজি পোলাও বনাবলৈ কাৰণে যিখিনি বস্তু দৰকাৰ হ'ব আমাক, সেই বস্তুখিনি হৈছে এইখিনি। আৰু আহকচোন চাওঁ কি আছে ইয়াত। তাৰ কাৰণে লাগিব প্ৰথমতে চাউল আপোনালোকে বাচমতি অথবা জহা চাউল যিকোনো চাউল ল'ব পাৰে। আমি বাচমতি চাউল লৈছোঁ আৰু চাউলখিনি প্ৰায় 10-15 মিনিট সময় তিয়াই ৰাখিছোঁ। তাৰপিছত টুকি ৰাখিছোঁ পানীখিনি যোৱালৈকে। ইয়াৰ পিছতে আছে আমাৰ লগত এয়া গাজৰ লৈছোঁ সৰু সৰুকৈ কাটি অলপমান। তাৰপিছত এয়া আছে কেঁচা মটৰ। তাৰপিছত এয়া পনীৰ কেইটুকুৰামান ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত ইয়াত আছে কাজু 10-12টামান ফালি লৈছোঁ আৰু এয়া আছে কিচমিচ আৰু এইফালে আছে তেজপাত 3 খিলা। তাৰপিছত এয়া হৈছে ইলাচি, লং, দালচেনি আৰু অলপমান জিৰা লৈছোঁ। আৰু এইফালে আছে অলপমান চেনিটো লৈছোঁ অকণমান সোৱাদৰ কাৰণে আৰু লগতে কালাৰটোৰ কাৰণে লৈছোঁ। আৰু আমাক লাগিব ঘিউ আৰু এইবিলাকৰ উপৰিও আৰু ইয়াত আমাক লাগিব পিঁয়াজ ইয়াত মিডিয়াম চাইজৰ 2টা মিহিকৈ কাটি লৈছোঁ। আৰু আজি আমি পোলাও বনাম প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ ইয়াতে সেইকাৰণে। আৰু এতিয়া ইয়াত আমাৰ প্ৰেছাৰ কুকাৰ গৰম হৈ গৈছে। ইয়াতে দিম এতিয়া আমি অলপমান ৰিফাইন তেল। এতিয়া আমি তেল দি দিলোঁ আৰু ইয়াত তেলৰ লগতে দিব লাগিব অলপমান ঘিউ টেষ্টৰ কাৰণে দিম এতিয়া। আপোনালোকে নিজ ইচ্ছামতে দিব পাৰে কিমান দিয়ে। মই ইয়াত দিম চামুচ। সম্পূৰ্ণ 3 চামুচ নহয়, অলপমান দিছোঁ, বেছি নাই দিয়া। আপোনালোকে নিজ ইচ্ছামতে দিব পাৰে যিমান। গৰম হোৱালৈ থৈ দিম এতিয়া। এতিয়া ইয়াত তেল আৰু ঘিউ গৰম হৈ গৈছে, দেখিছে ধুৱাই আহিছে। ইয়াতে দিম আমি অলপমান চেনি কালাৰৰ কাৰণে আৰু সোৱাদৰ কাৰণে। চেনিখিনি গলি ৰঙা হৈ অহালৈকে এইখিনি এনেকৈ থৈ দিম এতিয়া। দেখিছে ৰঙচুৱা হৈ আহিছে। তাৰপিছতে ইয়াতে দিম এতিয়া গোটা জিৰা। তাৰপিছতে লগে দিম তেজপাত 2 খিলাই দিছোঁ, 2 খিলা। ইয়াৰ পিছতে দিম দালচেনি, ইলাচি আৰু লং, পিঁয়াজ আৰু এয়া দেখিছে আপোনালোকে পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। আৰু এতিয়া আমি ইয়াতে দিম কাজু আৰু কিচমিচ। কাজু আৰু কিচমিচখিনি অলপমান ভাজি ল'ম এতিয়া। এইবিলাক কাজু কিচমিচ পিঁয়াজ এইবিলাক ভজা হৈ গৈছে। আৰু এতিয়া ইয়াৰ পিছতে দিম মটৰ আৰু গাজৰ। মটৰ আৰু গাজৰখিনি অলপ সময় ভাজি ল'ম। এয়া মই একেবাৰে চিম্পুলকৈ বনাইছোঁ এইটো ৰেচিপিটো। আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰতে আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু এয়া এইখিনি আমাৰ ভাজি হৈ গৈছে।
বেছি সময়ৰ কাৰণে ভাজিব নালাগে, মাত্ৰ 2-3 মিনিটমানৰ কাৰণে ভাজিলেই হৈ যায়। তাৰপিছতে এতিয়া আমি ইয়াত এড কৰিম চাউলখিনি। তাতে দিবলৈ লৈছোঁ চাউলখিনি। এই চাউলখিনি এড কৰি দিওঁ এটা। তাৰপিছত এতিয়া এই চাউলখিনি লাহে লাহে লৰাই দিব লাগিব। ইয়াতে চব্জি বনোৱাৰ নিচিনাকৈ এনেকৈ লগালে মানে চাউলখিনি ভাগি থাকিব, সেইকাৰণে সাৱধানে লৰাব লাগিব লাহে লাহে, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। এইখিনিও আমি চাউলখিনি বেছি সময় নাভাজোঁ, 2-3 মিনিটমানৰ কাৰণে ভাজি ল'ম। এই ভজা হৈ গৈছে আৰু ইয়াতে আমি দিম এতিয়া পানী। আৰু চাউলখিনি যিহেতু মই তিয়াই ৰাখিছিলোঁ সেইকাৰণে বেছি পানী দৰকাৰ নহয়। আৰু পানী আপোনালোকে চাউল যিমান লয় সেইমতে পানী দিব, চাউলৰ সমানে সমানে। চাউলখিনি ডুব যোৱাকৈ পানী দিব লাগে। এয়া আপোনালোকে দেখিছে, পানী মই বেছি দিয়া নাই, চাউলখিনি মাত্ৰ ডুব গৈছে আৰু তাৰ অলপ ওপৰত পানী দিছোঁ। চাউলখিনি যদি তিয়াই নাৰাখে আপোনালোকে, তেতিয়াহ'লে ইয়াতকৈ অলপমান বেছি দিব পাৰে পানী। আৰু এতিয়া ইয়াত দিবলৈ বাকী থাকি গৈছিলে পনীৰখিনি, ইয়াতে মই দি দিওঁ পনীৰ। আৰু অলপমান সোৱাদৰ কাৰণে নিমখো দিব লাগিব, সেয়াও দি দিম। নিমখ মই বেছি দিয়া নাই, জোখমতে দিছোঁ, বহুত বেছিও দিব নালাগে। এনেই চিকুটমান দিছোঁ নিমখ। আৰু এতিয়া এয়া হৈ গৈছে ভাজি মেলি, পানী দিয়া হৈ গ'ল। আৰু এতিয়া আমি ইয়াতে প্ৰেছাৰ কুকাৰ ঢাকনখন লগাম আৰু এইটো মিডিয়াম ফ্লেমত এটা চিটি অহালৈকে থৈ দিম। তাৰপিছত বন্ধ কৰি লগালগ নমাই দিম ষ্ট'ভৰ পৰা, নহ'লে বেছি সিজাৰ চান্স থাকে। হৈ গৈছে, চিটি মাৰিছে আৰু গেছ অফ কৰি দিলোঁ আমি। আৰু ইয়াৰ পৰা এতিয়া আঁতৰাই থ'ম, যিহেতু ইয়াত গৰম হৈ আছে। আৰু ইয়াত গেছটো আপোনালোকে ইয়াত দিব, নিজে নিজে যাব লাগিব গেছটো। এতিয়া 10-15 মিনিটমান ৰোৱাৰ পিছতে আমাৰ ইয়াত কুকাৰৰ গেছ গৈছে অট'মেটিক। আৰু এতিয়া আমি খুলি চাওঁ কেনেকুৱা হৈছে পোলাও। দেখিবলৈতো বাৰু ঠিকেই লাগিছে, কিন্তু এতিয়া উলিয়াই চালেহে গম পাম কেনেকুৱা হৈছে। আৰু ইয়াৰ কাৰণে আমি ব্যৱহাৰ কৰিম এখন কাটা চামুচ, যাতে চাউলটো ভাগি নাযায়। এয়া চাওক আমাৰ পোলাও কিমান ধুনীয়া হৈছে, এটা এটা হৈ গৈছে। ইয়াতে মই আপোনালোকক উলিয়াই দেখুৱাম এতিয়া। কেনেকুৱা হৈছে আপোনালোকে ক'বচোন কমেণ্ট কৰি, দেখিবলৈ কেনেকুৱা লাগিছে। খাবলৈ বাৰু আমিয়ে গম পাম কেনেকুৱা লাগিব। এয়া দেখিছে আপোনালোকে পোলাও বনাই শেষ হৈ গ'ল। কিমান সহজ পোলাও বনাবলৈ, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব এবাৰ ঘৰত। আৰু আপোনালোকৰ যদি ভাতৰ সলনি বেলেগ কিবা খাব মন যায়, মানে ভাত খাই যদি আমনি লাগে, তেতিয়াহ'লে পোলাও বনাই খাব পাৰে। মোৰ ৰেচিপিটো ট্ৰাই কৰিব এবাৰ। সাধাৰণভাৱে বনাইছোঁ, একেবাৰে চিম্পুলকৈ। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব এবাৰ আৰু আমাক জনাব কেনেকুৱা হ'ল কি কথা। আৰু লগতে যদি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।